হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই কল্যাণীয়ে আজি আন এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মই আৰু আছোঁ ভাল বেয়াৰ মাজেৰে। মইতো ভাল বুলি ক'ব নোৱাৰোঁ, বেয়া বুলি ক'ব নোৱাৰোঁ, মইতো আছোঁ আৰু জীয়াই। চ' আজি এমাহেই হ'ল ভিডিঅ' দিয়া নাই, যিহেতু মোৰ ভিডিঅ' লাইক কমেণ্ট ছাবস্ক্ৰাইব একেবাৰে নাই। আৰু এটাই বুজিলোঁ যে দুখীয়াৰ দুখ কেতিয়াও নুগুচে, আৰু আমাৰ যিহেতু দুখ, সেই দুখতেই পাৰ হ'ব। কাৰণ জীৱনত যিকোনো কামত আগুৱাই যাবলৈ ধৰিলেই মই আগুৱাই যাবই নোৱাৰোঁ। যোনটো ভাবোঁ মোৰ জীৱনত সেইটো একেবাৰেই নহয় মানে। চ' আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গম পাইছে চাগে। আৰু আজি মই কিছুমান মনৰ কথা আপোনালোকক জনাম বুলি ভাবিলোঁ। মনৰ কথা মানে এয়াই আৰু যে মই ভবাবিলাক একোৱেই নহয় জীৱনত। ঢেৰ ভাবোঁ, ঢেৰ আশা যোনটো বস্তুৰ প্ৰতিয়ে মই আশা কৰোঁ সেই বস্তুটো মোৰ হাতত নাইকিয়া হৈ যায়। এতিয়া আছোঁ আৰু জীয়াই, ভগৱানে যি দিয়ে যি কৰে তাৰ ওপৰতে নিৰ্ভৰশীল কৰিছোঁ। আৰু দুখ দিলেও ল'ব লাগিব, সুখ দিলেও ল'ব লাগিব। সুখটো নিদিলেই মই মানে জীৱনত সুখ পায়ে নাপালোঁ। সুখটো মই বুজিয়ে নাপালোঁ। মানে সুখ মই বিচাৰি হাবাথুৰি খাই গ'লোঁ। দুখৰ মাজতে এটা সন্তান জন্ম দিলে, আৰু তাৰ মাজতো আজি সন্তানো সুখ নাই, আৰু মোৰনো ক'ৰ পৰা সুখ থাকিব। যিহেতু ল'ৰাটো সৰু, সি বুজি নাপায় সুখ কি দুখ কি। তাক সুখী কৰি ৰাখিবৰ বাবেইতো এক নম্বৰত মই সুখী হৈ দেখাব লাগিব, যিহেতু মই জন্ম দিছোঁ তাক। আৰু মই সুখ দুখবিলাক তাৰ দিব জানিব লাগিব। চ' আজি কিছুমান কথা ক'লোঁ, আৰু আপোনালোকে বেয়া চেয়া নাপাব। আৰু ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমান মানে আপোনালোকে যেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পাব তেনেকুৱা ধৰণৰ ভিডিঅ' মই দিবই নোৱাৰোঁ। কাৰণ মোৰ মনত সুখ নাই। সুখ থাকিলেহে মই সুখমতে ভিডিঅ' দিব পাৰিম, হাঁহি ফূৰ্তি ভিডিঅ' দিব পাৰিম, ভাল ভাল ব্লগ দিব পাৰিম। আৰু আজিকালিনো ক'ৰ দুখৰ ভিডিঅ' চাব, ইম'চনেল ভিডিঅ' কোনো নাচায় আজিকালি। ভাল ভাল ভিডিঅ' চাব, ভাল ভাল ইউটিউবাৰ আছে। আমাৰ লিখীয়া মানুহকতো কোনে চাব। তাৰ মাজতে আৰু নিজৰ সুখ দুখৰ মুহূৰ্তবিলাক ৰাখি যাবৰ কাৰণে মই ভিডিঅ' দিওঁ আৰু। চ' আজি দিনটো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা ষ্টাৰ্ট কৰোঁতে প্ৰথমতেই মই দুখৰ পৰাই আৰম্ভ কৰিলোঁ। যিহেতু দুখী মানুহ, সুখৰ ভিডিঅ'নো কেনেকৈ আৰম্ভ কৰিব পাৰিম, দুখৰ ভিডিঅ' আৰম্ভ কৰিলোঁ। চ' এতিয়া আমি বহি আছোঁ, এয়া চৰ্টৰ তলতে বহি আছোঁ। ভিউটো অলপমান দেখাই দিছোঁ আৰু। চ' বাবু তাৰমানে আমাৰ ঘৰৰ চব শুলে, বাবু নুশুৱে। যিহেতু বাবুৰ লগত মই এজন নহয় এজন থাকিবই লাগিব। তাৰ লগত মই নিজৰ মাক যদি নাথাকোঁ আৰু কোনো থাকিব ন। সেইবাবে সি শুব মন কৰিলে শুৱাওঁ, আৰু যদি শুব মন নকৰে, যিহেতু তাৰ দেহাটো ভাল নাথাকে চব সময়ত, সি শুবও মন নকৰে, চব সময়ত খেলিবও মন নকৰে। আৰু যোনটো টাইমত তাক খেলিব মন যায় মই খেলিবৰ কাৰণে বাহিৰলৈ লৈ আনোঁ। আৰু গৰম বহুত পৰিছে। আপোনালোকৰ সেইপিনে কেনেকুৱা গৰম পৰিছে কমেণ্ট কৰি জনাবচোন। আৰু এয়া ভাত পানী বনাই গা পা ধুই খাই বৈ চব মানে আজৰি হৈ আছোঁ। আৰু আজৰিৰ পৰত মই ভাবিলোঁ আজি এটা ব্লগকে ষ্টাৰ্ট কৰোঁ। মোৰ দুখৰ সুখৰ কথাবিলাককে বহুত দুখত জীয়াই আছোঁ বুলি ক'ব পাৰি। সুখ বোলা বস্তুটো মই বুজিয়ে নাপালোঁ। সৰুৰ পৰা ডাঙৰ হ'লোঁ, মোৰ জীৱনত বহুত কাহিনী আছে, আৰু যিবিলাক মই মানে পাহৰিব নোৱাৰোঁ। মেইন দুখ মানে মোৰ এইটোৱে জীৱনত, মোৰ হাজবেণ্ডৰ পিনৰ পৰা বা হাজবেণ্ডৰ পৰিয়ালৰ পিনৰ পৰা মোৰ সেইবোৰ দুখ নহয়, মোৰ মাৰ ঘৰৰ পিনৰ পৰা সেইবোৰ দুখ নহয়। দুখ বুলি ক'লে মোৰ ল'ৰাটোৰ দুখটোৱে মোৰ জীৱনত মানে বহুত দুখ পালোঁ। আৰু যিসকল মাতৃয়ে চায় সেই তেওঁলোকেতো ভালদৰে বুজি পাব। আৰু এইপিনে দেখিছে বাবু খেলি আছে, আৰু সি খেলিবৰ কাৰণে ভিতৰত নাথাকে, ওলাই আহে, আৰু ইয়াত খেলি আছে। সি যেনেকৈ ভাল পায় তেনেকৈ ৰাখোঁ। এয়া হাই কৰি দিয়া। কি খবৰ, ভালনে সোধা। বাবু খেলিছোঁ। মোৰ দাঁতকেইটা ইগন'ৰ কৰিব দেই। দাঁতকেইটা মানে বহুত লেতেৰা হৈ আছে, আৰু তামোল খাই খাই বাই দিলেই গ'লগৈ। আৰু ধুনীয়া বতাহ মাৰি আছে, মই দেখাই দিওঁ আপোনালোকক। ধুনীয়া বতাহ মাৰি আছে, আৰু বতাহতে মই বহি আছোঁ লগতে। দেউতা অকণমান খেলোঁ বুলি কৈছে, সেইবাবে মই খেলাবৰ কাৰণে লৈ আনিলোঁ। আৰু
আজি ভাত সাজত মই বনাবলৈ ওলাইছোঁ ৰঙালাও আগ আৰু এয়া ৰঙালাও আগ, আলু, মাছ আৰু সৰিয়হ দি বনালোঁ। আৰু এইপিনে ভাত পাতি দিছোঁ, এইপিনে বাবু খেলিয়ে আছে। আৰু ভাত পানী খাই লৈ আপোনালোকক আকৌ লগ পাই আছোঁ। ভাত খাই বৈ অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত আৰু বেটা আকৌ খেলিব মন গ'ল আৰু এয়া গাড়ী উলিয়াই আনিলে। আৰু খেলিবৰ বাবেতো যিহেতু ইয়াত লগ নাই ন, আৰু তাৰতো খেলিব লগ লাগিবই, সেইবাবে মোৰ সৈতে খেলি আছে গাড়ীখন ইফালৰ পৰা সিফালেদি। সেয়াই আৰু তাৰ খেল। আৰু সি খেলি যিহেতু খুব ভাল পাইছিলে আগতে, আৰু ইয়াততো লগ পোৱা নাই খেলিব। আগতেহে সি সুস্থও নহয়, এনেকৈ অলপ খেলিলে আৰু তাৰ খেলি হোৱাৰ পিছত আমি আহিলোঁ এয়া সাই বাবা মন্দিৰ আৰু ৰাতি। আৰু এয়া সাই বাবা মন্দিৰ অকণমান ভিডিঅ' ৰাখি থ'লোঁ আৰু